এতিয়া এই ধুনীয়া পৰিৱেশটোক বাই বাই দি সৌ হাতীৰ গু দেখা পালোঁ একদম কেঁচা কেঁচা হাতীৰ গু বেছি ইফালে দেখিছে গছে গছ ইফালে জংঘলে জংঘল একদম মানাছৰ ভিতৰত আছোঁ কিছুমান ভিডিঅ' কৰি আছোঁ এতিয়া লাহে লাহে সৌন্দৰ্যৰে ভৰা আমাৰ মানাহ অভয়াৰণ্য আৰু ইয়াতে চলি আছে আজি আমাৰ অসমীয়া ছোৱালীৰ শ্বুটিং তো স্বাগতম জনাইছোঁ গাইজ মোৰ এই ইউটিউব চেনেলটোলৈ আৰু আজি মোৰ অসমীয়া ছোৱালী চেনেলটোৰ এটা শ্বুটিং আছে বৰপথাৰত গৈ আছোঁ মানে আজি বিশেষ এজন আকৰ্ষণীয় মানুহ আছে সকলোৱেতো চিনিয়ে পায় তো এতিয়া নকওঁ কোন কি ভিডিঅ'টো মানে তাত যাই মই দেখাই আছোঁ এতিয়া আৰু বাইক চাইক চলাই আছোঁ ইমান ব্লগ শ্লগ নকৰোঁ আৰু ইফালে চাওক কি ধুনীয়া পৰিৱেশ আপোনালোকক দেখাই আছোঁ তো যাই আছোঁ তালৈকে বৰপথাৰত যাই দেখাই আছোঁ কোন আজি বিশেষ এই ব্যক্তিজন কোনে আজি আমাৰ চেনেলত ডেন্স কৰিব কোনে আজি এক্টৰ কি চব দেখাই আছোঁ আৰু চাই থাকক ভিডিঅ'টো এতিয়া এই ধুনীয়া পৰিৱেশটোক বাই বাই দি সৌফালে বৰপথাৰৰ ফালে আমি যাওঁ আৰু শ্বুটিংটো কৰি আহোঁ 15 minutes later. এতিয়া আহিলোঁ ঠিকে কিন্তু হিতেশ ভাইৰ মই ঘৰ চিনি নাপাওঁ হিতেশ ভাইক ৰখি আছোঁ অলপ হিতেশ ভাই আহক আগত আহি লওক তাৰপিছত আমি যাম আহিলোঁ শ্বুটিং লোকেশ্যনত আৰু হিতেশ ভাইক লগ পালোঁ ঘৰৰ পৰা লৈ আহিলোঁ একেবাৰে আজি ঘৰত গৈ একদম ড্ৰেছ আজি আমাৰ এক্টৰ আজি অসমীয়া ছোৱালী চেনেলত মানে ক'লোঁ আৰু মই যে এটা ভিডিঅ' কৰি দিয়ে বহুত ইনষ্টাত বহুত ৰিল বনাই থাকে বহুতে চায়ো বহুতে ভালো পায় সেইকাৰণে মই ক'লোঁ আৰু বাকী কেনে একদম মজা আজি শ্বুটিং কৰিবলৈ আহিলোঁ একদম অসমীয়া চেনেলত ফাৰ্ষ্ট একদম ভাল লাগিছে বহুত ভাল লাগিছে তাকেতো আমি শ্বুটিং কৰি আছোঁ বিহাইণ্ড দ্য স্ক্ৰীণ কিছুমান দেখাব চাই থাকিব আপোনালোকে দেখিছে এইডাল কাৰেণ্টৰ মানে তাৰ হৈ ইফালে হাতী বাৰ হ'ব নোৱাৰে এইফালে একদম আমি মানাছৰ ভিতৰত সোমাই আহিলোঁ মানে মানাছ নেশ্যনেল পাৰ্ক পৰে পূৰা নেচাৰত ভিডিঅ' কৰি আছোঁ কেনেকুৱা হয় কিন্তু ৰ'দ দি আছে আৰু কেমেৰা কম দামী বাবে অলপ কোৱালিটি কম হ'ব পাৰে তথাপিও যাই আছোঁ আৰু কিমান দূৰ কি হয় ইফালে দেখিছে গছে গছ ইফালে জংঘলে জংঘল একদম মানাছৰ ভিতৰত আছোঁ কিছুমান ভিডিঅ' কৰি আছোঁ এতিয়া লাহে লাহে একেবাৰে জংঘলে মংগলে পূৰা আহি আছোঁ ইফালে আগে আগে হিতেশ ভাই ইফালে দীপজ্যোতি ভাইটি চলা একদম খুলি লৈছে ইফালে একদম যাই আছোঁ মানাছৰ ভিতৰত ক'ত হাতী চাতি ওলালি আৰু ইফালে মানে অৱস্থাই বেয়া হৈ যাব আমাৰ যাই আছোঁ মানে এটা মোবাইলেদি গানটো বজাই আছোঁতো সেইকাৰণে বিহাইণ্ড দ্য স্ক্ৰীণ দেখাব পৰা নাই কিন্তু দেখাম লাহে লাহে দেখাই আছোঁ আপোনালোকে চাই থাকক ৱাও হোৱাট এ বিউটিফুল প্লেচ তো কি ধুনীয়া প্লেচ আপোনালোকে চাওক পূৰা একদম সৌন্দৰ্যৰে ভৰা আমাৰ মানাহ অভয়াৰণ্য আৰু ইয়াতে চলি আছে আজি আমাৰ অসমীয়া ছোৱালীৰ শ্বুটিং মই আজি প্ৰথমবাৰ আহিছোঁ মানে বৰপথাৰৰ পৰা হয় বেছি দূৰ নহয় ওচৰতে বহুত কিন্তু মই আহি পোৱা নাই হিতেশ ভাইয়ে লৈ আহিল বহুত ভাল লাগিল আছোঁ আৰু পূৰা মানে অলপ গৰমো আছে তথাপিও আৰু কৰি আছোঁ আৰু কষ্টৰ মাজে মাজে মানে কষ্টৰ ফল সদায় মিঠা কয় সেয়ে আৰু কৰি আছোঁ ফালে শ্বুটিং কৰি আছিলোঁ আগৰ ফালে গৈ আছোঁ হাতীৰ গু দেখা পালোঁ একদম কেঁচা কেঁচা হাতীৰ গু বেছি টাইমত নহয় আজি ৰাতিপুৱাৰে হ'ব এইফালে মানে বহুত হাতী চাতি আছে ময়ূৰৰ পাখি চাখি দেখা পাইছোঁ কিছুমান বহুত কেমেৰাত দেখা হোৱা নাই মানে বোকা আছে এইফালে বহুত নিজৰা এটাও আহিছে আগৰ পৰা তো যাই আছোঁ আৰু বহুত গৰম আজি বহুত গৰম কিন্তু গৰম হ'লে কি হ'ব ইমান ধুনীয়া পৰিৱেশত কি গৰম কি একো গমেই নাপাওঁ পূৰা ভাল লাগি আছে এইফালে গৈ আছে আগে আগে আমাৰ ভাইসকল তো যাওঁ কিমান কি শ্বুটিং কি কৰিব পাৰোঁ আজি আৰু কি কম ভাষা নাই ইমান মানে ইমান ধুনীয়া আমাৰ মানাছখন মানে আজি আহি ভিতৰত গম পালোঁ ভিতৰত কোনোদিনো সোমাই পোৱা নাছিলোঁ আজিহে সোমালোঁ এইফালে পূৰা দেখাই আছোঁ লাহে লাহে
একদম কি ভাই কেনে লাগিল আজি শ্বুটিং কৰি একদম মজা লাগিল মানে বেছিভাগ গৰম বেছি লাগিছে গৰম তামাম আজি গৰমৰ আজি পৰিমাণ বেছি মানে গৰমটো গৰমৰ দিনত গৰম লাগিব এইটো মানে এটা স্বাভাৱিক কথা গৰমটো মানে গৰমৰ দিনত হ'বই তো তথাপিও বহুত ভাল লাগিছে শ্বুটিং কৰি মানে প্লেচটো চাওক না একদম কি ধুনীয়া মানে বেলেগ আৰু নেক্সট লেভেল বুলি কৈছোঁ আহক যিসকলে আহিব নাই মানে দিনৰ ভাগত আহিলে বেছি ভাল আমাৰ অলপ হ'লে সন্ধিয়াই হ'ল কমচে কম 5টাই বাজে আৰু আমাৰ তথাপিও লাষ্ট এটা শ্বট আছে সেইটো লৈ আমি যাম আৰু মানে ঘৰ যাম Few moments later. আহি থাকোঁতে এটা বস্তু দেখিলোঁ আপোনালোকে যে এই গছৰ ছালবোৰ দেখিছে এইবোৰ ছাল মানে আমাৰ হাতী ইয়াত মানে বহুত হাতী আহি থাকে হাতীৰ মানে গছো দেখাই দিছোঁ মানে হাতীয়ে খাই একদম চিলচিলা কৰি দিছে অলপ টাইম যদি আমি থাকোঁ আৰু ইয়াত হাতী চাতীয়ে পাম সেইকাৰণে আমি যাই আছোঁ আৰু এইবাৰ শ্বুটিং কমপ্লিট হ'ল যাই আছোঁ ত' ফাইনেলি শ্বুটিং কৰি একদম আজি ভাগৰি গ'লোঁ ইমান মানে বিহাইণ্ড দ্য স্ক্ৰীণ বা ডেন্স কৰা কিবা কিনি শ্বট দেখা নাই আৰু ইফালে হাতীৰ লাইন আছে তাৰ কাটা লাইন দেখিছে আৰু ইফালে বেলা ডুবিব কিবা পাৰ হ'ব লাগে ঠিকে আছেতো পাৰ হ'লোঁ এইফালে হাতীৰ লাইন একদম তাৰ কাটা আছে তো হিতেশ ভাই সুধো কেনে হ'ল বাকী কেনে লাগিল ভাই আজি একদম মজা এন্ধাৰে হ'ল আৰু লাহে লাহে বাকী ভাগৰ লাগি গৈছে গৰম বহুত আজি বহুত গৰম একদম খামি জৈ একদম চলা জিকি গৈছে বেছি একো দেখুৱাব নোৱাৰিলোঁ মানে সেই আৰু মানে বিজি আছিলোঁতো অকস্মাত কিমান 1.5 ঘণ্টামান লাগিল বেছি নালাগিল অকস্মাত ডেন্সাৰ ঠিকে আছে এনেকুৱা ডেন্সাৰ হ'লে ভাল যাতে ভুল নকৰিলে মানে যোনে ভিডিঅ' কৰে একদম সহজ ইমানো ভাল হোৱা নাই হৈছে আপোনালোকে চালে গম পাব মানে প্ৰথম আজি ফাৰ্ষ্ট কৰাই নাই কোনোদিনে কৰাই নাই আজি ফাৰ্ষ্ট কৰিছে কিন্তু বহুত ভাল হৈছে মোৰ মতে বহুত ভাল হৈছে বেলেগে কি জানে মই নাজানো আৰু বেলেগে কি কয় নাজানো চাব কেনেকুৱা হয় কমেণ্ট কৰিব আহি যাব এদিন দুদিনৰ ভিতৰত অহাকালি মানে আহি যাব আৰু ইফালে আছে দীপজ্যোতি ভাই এইফালে বাইক চাইক থৈ গৈছিলোঁ আমি ইফালে এতিয়া যাম আৰু আমি যাই হিতেশ ভাই ঘৰত পানী চানী খাই আৰু জল্দি যাম আমি বেছি দেৰি নকৰোঁ তামাম গৰম লাগি আছে 6টা বাজিল এইফালে শ্বুটিং কৰি আহি ওলাই আহিলোঁ সেইফালৰ পৰা ওলাই আহিলোঁ আহিয়ে দেখা পালোঁ ইমান গৰু আছে ইয়াত ইমান গৰু মানে কম আৰু সেইফালে একদম গৰু আৰু ইফালে মানে চব মানাছৰ ফালে খাবলৈ লৈ যায় দিনতে ৰাতিপুৱা লৈ যায় আনি আছে আৰু এইখিনি টাইমত বহুত গৰু আছে আৰু মোবাইলত ইমান এটা দেখা নাপায় বহুত আছে আৰু এইবাৰ যাম আৰু মানে গুড মৰ্ণিং যোৱাকালি আৰু একো ব্লগ ভিডিঅ' কৰা নহ'ল তাত মানে ৰাতি হৈ গ'ল তাৰ কাৰণে একো কৰা নহ'ল আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু হিতেশ ভাইৰ নতুন ভিডিঅ'টো জল্দি আহি আছে তো চাব আৰু